হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই বনাম টেঙামৰা পাত আলুৰ সৈতে মাছৰ তৰকাৰী। এয়া প্ৰথমতে মই মাছখিনি ভাজি লৈছোঁ আৰু তৰকাৰীকণ বনাবৰ কাৰণে যি বস্তুৰ দৰকাৰ হ'ব মই সেইকণ ৰেডি কৰি লৈছোঁ। আৰু কেৰাহীত তেল গৰম হোৱাত মই ইয়াতে শুকান জলকীয়া দুটা আৰু লগতে আলু দি দিছোঁ। আৰু এতিয়া এইখিনি অলপ ভাজি হোৱাত ইয়াতে দি দিম পিঁয়াজ, কেঁচা জলকীয়া, হালধি আৰু পেষ্ট বনাই লোৱা মছলাখিনি। এতিয়া এইখিনি অলপ সময় মই ভাজি হ'ব দিম। এইখিনি ভাজি হ'লে মই ইয়াতে টেঙামৰাৰ পাতখিনি দি দিম। তাৰপিছতে দি দিম মই ইয়াতে সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া এইখিনি ভালকৈ ভাজি হ'লে মই ইয়াতে পানী ঢালি দিছোঁ। আৰু তৰকাৰীকণ যেতিয়া উতল আহিব তেতিয়া মই ইয়াতে মাছখিনি দি দিম। আৰু এয়া চাওক আমাৰ